হে গাইজ, মই নতুনকৈ এখন বিজনেছ আৰম্ভ কৰিছোঁ। হয়, যোনটো বিজনেছত মোৰ কম খৰচত বেছি প্ৰফিট হয়। তো গাইজ, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, কাৰণ এণ্ডলৈ চাই থাকিব, কাৰণ মই কি লাভ লছ বা কি বস্তু আনিছোঁ মই আপোনালোকক সকলো এই ভিডিঅ'টো লাষ্টত কৈ দিম। তো আপোনালোকে যদি মোৰ নিচিনা ঘৰত বহি বহি মানে পইচা কামোৱা বা বিজনেছ কৰিব খুজিছে সৰুকৈ, তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে আপোনালোকৰ কাৰণে প্ৰয়োজন। তো ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই। বৰ্তমান মই বস্তুখিনি আনি ৰেডি কৰি থৈ দিছোঁ, আপোনালোকক মই দেখাই আছোঁ ৰ'ব এক ছেকেণ্ড। তো এইখিনি বস্তু মই ওলাই আনি আছোঁ। তো চাওক, বস্তুখিনি মই যোৱাকালি আগতে আনি থৈ দিছোঁ। তো এইপিনে চাওক, এইপিনে নিমখ আছে 1 কিলো হয় পূৰা। এইপিনে নিমখ, এইপিনে যোনটো মেইন এইটো বাদামটো মানে চাওক 1 কিলো আছে ইয়াতেও, আৰু এইপিনে মটৰ। চ' দুটাই 1 কিলোকৈ আছে। তো 3টা বস্তু ইয়াতে আমাক লগা আছে। বস্তুটো ৰেডি হৈ গ'ল। ত' ইয়াতে মোৰ বৰ্তমান পেকিঙৰ বস্তুটো আছে, এইটো মানে পেকিঙৰ বস্তুটো। চ' এইকেইটা কম হ'লে বেলেগ কথা নাই, মই বেছিকৈ আনিলোঁ বৰ্তমান এইকেইটা। আৰু মই যোনখন চিলিপ আছিল মই দেখাই আছোঁ ৰ'ব, মানে এতিয়া হিচাপ কৰি থৈ দিছিলোঁ চাব পাৰে। এইপিনে চাওক, মই বস্তুখিনি হিচাপ কৰি থৈ দিছোঁ যে কি লাগে। ত' সেইখিনি মটৰ আছে, এইপিনে বাদাম, এইপিনে যোনটো পেকিং হয় সেইটো প্লাষ্টিকটো, আৰু এইপিনে নিমখ। আৰু বস্তুটো মিচিংটো বৰ্তমান অনা নাই, অৰ্ডাৰ দিছোঁ, বস্তুটো আহিব। তো মই আপোনালোকক বস্তুটো দেখাই আছোঁ কেনেকুৱা কি চিষ্টেমত মই আনিছিলোঁ। এইপিনে চাওক, আপোনালোকে বাদাম আনিছিলোঁ 1 কেজি 190 টকা লৈছিল। তাৰপিছত মটৰ বুট মানে এই বস্তুটো, তো এইটো আনিছিলোঁ 1 কিলো 100 টকা লৈছিল। তাৰপিছত প্লাষ্টিক এইটো কথা কৈছোঁ মই, প্লাষ্টিক পেপাৰ 50টা পিচ, ইয়াতে বৰ্তমান 30টামান আছে আৰু 20টামান লাগিব। আৰু এনেকুৱা প্লাষ্টিক ডাঙৰকৈ থাকে এখন, তো সেই দুটা মিলাই পেলাই মই 50 100 টকা ধৰি লৈছোঁ। তাৰপিছত নিমখটো এইটো এইপিনে 1 কিলো আনিছিলোঁ 20 টকা লৈছিল। তাৰপিছত বৰ্তমান মিচিংটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছোঁ, বৰ্তমান আহি পোৱা নাই। তো টোটেল মিচিংটোৰ দাম হৈছে 250 টকা, মানে 300 টকামান পৰিব মানে ডেলিভাৰী চাৰ্জ লৈ। তো ইয়াতে টোটেল চাওক, টোটেল মই এমাউণ্ট কৰিছিলোঁ 660 টকা। তো গম পালে আপোনালোকে যে এইখিনি বস্তুত মোৰ টোটেল 660 টকা যাব। আপোনালোকে গম পালে চাগে মই যোনখিনি বস্তু আনিছিলোঁ, তো এইবিলাকখিনি বস্তু আনিছিলোঁ। তো মই আপোনালোক ক'লোৱে যে হিচাপ টিকেচ কিমানকৈ হয়। চ' এইপিনে চাওক, হিচাপটো আপোনালোকক কৈ দিলোঁ, 660 টকা টোটেল বিল হ'ব, মানে মোৰ ফালৰ পৰা যাব। তো লাভ হয় নে নহয় এইটো বৰ্তমান গম পোৱা নাই, তো দেখাম। চ' এইখিনি চাগে ভিডিঅ'টো অলপমান পাৰ্ট ছিষ্টেমত হ'ব পাৰে, কাৰণ এইবিলাক বস্তু একেলগেতো দেখাব নোৱাৰি। চ' এইকেইদিন পাৰ্ট ছিষ্টেমত অলপ হ'ব পাৰে। চ' কালি বা পৰহি মানে মোৰ মিচিংটো আহিব, তেতিয়া মই এইবিলাক ৰেডি কৰিম। চ' তেতিয়া যদি মই ভিডিঅ'টো পাৰোঁ তেতিয়াহ'লে ভিডিঅ' বনাম। তো মানে পাৰ্ট 1 to পাৰ্ট 3 এনেকৈ ছিষ্টেমত হ'ব। তো আপোনালোকে চাওক, আপোনালোকে এনেকৈ ইজি বা হেৰি কৰিব পাৰে, তো বিজনেছ মানে ঘৰতে বহি কৰিব পাৰে। চ' আজি এইখিনি আছিল। চ' ভিডিঅ'টো বহুত শ্বৰ্ট হ'ল চাগে। চ' মই আপোনালোকক এটা এনে মানে নটিফিকেশ্যন মানে মেছেজ এটা দিবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ। চ' ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা ভিডিঅ' যদি আপোনালোকে বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। তো আগৰ ভিডিঅ'টো বহুত মৰম দিয়ে, বহুত কমেণ্ট দিছে, তো বহুত থেংক ইউ ছ' মাছ। আৰু মোৰ ফাইনেলি 200 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। তো আশা কৰোঁ আৰু আপোনালোকে বেছিকৈ মৰম দিয়ে। তো আজিলৈ এইখিনি ভিডিঅ' ভাল লাগিছিল। তো নেক্সট পাৰ্টলৈকে ৰখি দিব, তেতিয়াহ'লে বাই। करना नहीं डरना कुछ अभी भी सोचे क्या सोचे कि दुनिया ने दो या जाना मुझे घर नहीं